বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে আসাম টেক সাপোর্ট। আজি আমি আলোচনা কৰিম যিকোনো ধৰণৰ ফটোৰ এমপিৰ সাইজ কিদৰে কম পাৰি কোনো ধৰণৰ এপছ নোহোৱাকৈ সেই বিষয়ে। বহুতো ঠাইত আপোনালোকে ডকুমেণ্টছ বা ফটো আপলোড কৰোঁতে কিমান এমপিৰ ভিতৰত ফটোটো হ'ব লাগিব সেইটো নিৰ্ধাৰণ কৰি দিয়া থাকে। তেতিয়া আপুনি ফটোটোৰ এমপি কমাবলৈ বিভিন্ন ধৰণৰ এপছ ইনষ্টল কৰিব লগা হয়। এতিয়াৰ পৰা আৰু আপুনি কোনো ধৰণৰ এপছ ইনষ্টল কৰিব নালাগে। আজি আপোনালোকক এটা ৱেবছাইটৰ বিষয়ে ক'ম যাৰ জৰিয়তে আপোনালোকে ওৱান ক্লিকত আপোনাৰ ফটোটোৰ এমপি যিমানলৈ কমাব লাগে সিমানলৈ কমাব পাৰিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ মোবাইলত যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পিছত আপোনালোকে সাৰ্চ কৰিব freeimageconverter.com বুলি, নাইবা আপোনালোকে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি এই পেজলৈ আহিব পাৰিব। এই ৱেবছাইটত অহাৰ পিছত আপোনালোকে প্ৰথমতে দেখা পাব ফাইল চুইচ ফাইল বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত ফাইল মেনেজাৰটো খোল খাব। আপোনালোকে ফাইল মেনেজাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে য'ত আপোনাৰ ফটোটো আছে তাৰ পৰা আপোনাৰ ফটোটো সিলেক্ট কৰিব। যদি ইয়াত আছে তেতিয়াহ'লে ইয়াৰ পৰা ডাইৰেক্টলি সিলেক্ট কৰিব পাৰে। যদি আপোনাৰ গ্যালাৰীত ফটোটো আছে তেতিয়াহ'লে ইয়াত থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ পিছত আপোনালোকক অলপ তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব যে ফাইল মেনেজাৰ, তাৰপিছত গেলাৰী, তাৰপিছত ফটো, গুগল ফটো, ড্ৰাইভ, য'ত আছে ফটোটো তাৰ সেইটো সিলেক্ট কৰিব। তাৰ পৰা ফটোটো সিলেক্ট কৰি ল'ব লাগিব। মই গেলাৰীৰ পৰা ফটো এটা সিলেক্ট কৰি লৈছোঁ। মই এইটো ফটোই সিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখা পাব যে সাইজ বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিমান সাইজ লাগে সেইটো সাইজ সিলেক্ট কৰি ল'ব। ইয়াত প্ৰায় গোটেইখিনি সাইজ দিয়া আছে। আপুনি যিটো সাইজৰ ফটো লাগে সেইটো সাইজ সিলেক্ট কৰি ল'ব। মই 8x60 800x600 এইটো সিলেক্ট কৰি থৈছোঁ। তাৰপিছত ইয়াত দেখা পাইছে কোৱালিটিত 80 বুলি সিলেক্ট আছে। আপুনি ইয়াৰ পৰা যিকোনো সিলেক্ট কৰিব পাৰে। আপোনাৰ যদি ফটোৰ এমপিটো বহুত কম লাগে তেতিয়াহ'লে 60 বা 70 ক্লিক কৰিব পাৰে, নাইবা আপোনাৰ ফটোৰ সাইজ যদি সিমান এটা কম নালাগে তেতিয়াহ'লে 90 বা 95 বা 100 ৰাখিব পাৰে। তাৰপিছত আপোনালোকে কনভাৰ্ট অপশ্যনটোত ক্লিক কৰিব। কনভাৰ্ট অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেধৰণৰ লোডিং এটা পেজ খোল খাব। আপোনাৰ ফটোটো অলপ সময় আপলোডিং হ'ব। আপলোড হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেধৰণৰ এখন ডাউনলোডিং অপশ্যন আহি যাব। এনেধৰণৰ আপোনালোকৰ সন্মুখত এটা ডাউনলোডিং অপশ্যন আহিব। অলপ তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব যে প্ৰথমতে এই ফটোটোৰ সাইজ কিমান আছিল, 1379 KB ফটোটো আছিল। ইয়াত কনভাৰ্ট কৰি মাত্ৰ 27 KB লৈ ট্ৰান্সফাৰ কৰিছে, অৰ্থাৎ 1379 KBৰ ফটোটো মাত্ৰ 27 KB লৈ কনভাৰ্ট কৰিছে। ইয়াৰ তলতে দেখা পাব যে ক্লিক হেয়াৰ টু ডাউনলোড দ্য ইমেজ বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ ডাউনলোডিং পেজ খোল খাব, অৰ্থাৎ আপোনাৰ ফটোটো ডাউনলোডিং হৈ যাব। আজিৰ বাবে এইখিনিয়ে। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।